নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ দৰিদ্ৰ পৰিয়াললৈ কেইবাটাও ভাল খবৰ প্ৰদান কৰা হৈছে। তিনিটাকৈ ভাল খবৰ দিয়া হৈছে এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা। দৰিদ্ৰ পৰিয়াললৈ তিনিটাকৈ ভাল খবৰ অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও বৃহৎ ঘোষণা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিব এইবাৰ 2 লাখকৈ টকা। এইবাৰ দৰিদ্ৰ পৰিয়ালৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকাকৈ দিয়া হ'ব দৰিদ্ৰ পৰিয়ালক। 2 লাখ টকাৰ বিনিময়ত বেংকক দিব নালাগে কোনো ধৰণৰ গেৰাণ্টি। এবাৰ ব্যৱসায় কৰিবলৈ নিবনুৱা যুৱক যুৱতীক এই ধন দিব চৰকাৰে। সকলো দুখীয়া পৰিয়ালক ঘৰ উপহাৰ দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আঁচনি। আমি সকলো দুখীয়া পৰিয়ালকে ঘৰ উপহাৰ দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহু দুখীয়া মানুহ বঞ্চিত হৈছে চৰকাৰী ঘৰৰ আঁচনিৰ পৰা, আৰু এইবাৰ PMAY ঘৰৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ অধীনতো ঘৰ লাভ কৰিব দুখীয়া জনতাই। ৰাজ্যৰ 30 লাখ মহিলাৰ একাউণ্টত 10,000কৈ দিব এইবাৰ চৰকাৰে। আত্মসহায়ক গোটৰ মহিলাক ব্যৱসায় কৰিবলৈ টকা দিব চৰকাৰে। কেইবাটাও ডাঙৰ ঘোষণা কৰিছে এইবাৰ ৰাজ্যখনৰ দুখীয়া পৰিয়ালক সকাহ দিব চৰকাৰে। আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব এই ধন, আৰু আন কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এইবাৰ বিজেপি চৰকাৰে এইবাৰ দৰিদ্ৰ জনতাক 3টাকৈ চিলিণ্ডাৰ প্ৰদান কৰিব। দৰিদ্ৰ পৰিয়ালক 3টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে বিজেপি চৰকাৰখনে। BPL কাৰ্ড থকা সকলক দৈনিক বিনামূলীয়া গাখীৰ যোগান ধৰাৰ কথা ঘোষণা কৰা হৈছে। গণেশ চতুৰ্থী, দীপাৱলী দৰিদ্ৰ পৰিয়াললৈ 3টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ ঘোষণা কৰা হৈছে। প্ৰতিমাহে দুখীয়া পৰিয়াললৈ 5 কিলো ৰেচন প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। এইবাৰো ডাঙৰ ঘোষণা কৰা হৈছে। এইবাৰ কৰ্ণাটকত কংগ্ৰেছৰ জনপ্ৰিয়তাক ৰুধিবলৈ বিজেপিয়ে এই নিৰ্বাচনী ইস্তাহাৰ আৰম্ভ কৰিছে। নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ জনতাক কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি দিছে বিজেপি চৰকাৰে।